নমস্কাৰ লাৰ্ণিং পইণ্টৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজি আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। তেতিয়াহ'লে পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে বিশ্বৰ সৰ্ববৃহৎ কফি উৎপাদন কৰা দেশখনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ব্ৰাজিল। নেক্সট কুৱেশ্যনটো হৈছে বছৰৰ আটাইতকৈ ছুটি দিন কোনটো? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 22 ডিচেম্বৰ। নেক্সট কুৱেশ্যনটো হৈছে ৰমাকান্ত চৌধুৰীৰ প্ৰথমখন অসমীয়া পৌৰাণিক নাটকৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি সীতাহৰণ। নেক্সট কুৱেশ্যনটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কদমকলি। নেক্সট কুৱেশ্যনটো হৈছে অস্কাৰ বঁটাৰ বাবে মনোনীত হোৱা প্ৰথম ভাৰতীয় কথাছবিখনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মাদাৰ ইণ্ডিয়া। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ কেতিয়া স্থানান্তৰিত কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1911 চনত। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ অবুজ বেদনা। নেক্সট কুৱেশ্যনটো হৈছে বাংলাদেশৰ সংসদক কি নামেৰে জনা যায়? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জাতীয় সংসদ। নেক্সট কুৱেশ্যনটো হৈছে হিন্দীক কেতিয়া চৰকাৰী লিখিত ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1965 চনত। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথমখন ভ্ৰাম্যমাণ থিয়েটাৰৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নটৰাজ। নেক্সট কুৱেশ্যনটো হৈছে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰাষ্ট্ৰপতিয়ে। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া চনেট কবিগৰাকীৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হেমচন্দ্ৰ গোস্বামী। অৰ্থাৎ হেমচন্দ্ৰ গোস্বামী হৈছে প্ৰথম অসমীয়া চনেট কবি। নেক্সট কুৱেশ্যনটো হৈছে শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ডক্টৰ বেজবৰুৱা। আৰু ডক্টৰ বেজবৰুৱা ছবিখনে 1969 চনত শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ বঁটা লাভ কৰিছিল আৰু এইখন ছবিৰ পৰিচালক আছিল ব্ৰজেন বৰুৱা। নেক্সট কুৱেশ্যনটো হৈছে দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বিস্ত্ৰী। বিস্ত্ৰী চলচ্চিত্ৰখন প্ৰথম সম্প্ৰচাৰিত হৈছিল 1974 চনত আৰু এইখন চলচ্চিত্ৰৰ পৰিচালক আছিল জেউতি বৰুৱা। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতত হাতী সংৰক্ষণ আইন কেতিয়া গৃহীত হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1932 চনত। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ সংবিধানৰ কোনটো অনুসূচীত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ ক্ষমতা বিভাজনৰ বিষয়টো উল্লেখ আছে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ সপ্তম অনুসূচীত। নেক্সট কুৱেশ্যনটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ কোনখন গ্ৰন্থ তেওঁৰ মৃত্যুৰ পিছত সংকলিত হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কেহুকলি। অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যুৰ পিছত তেওঁৰ কেহুকলি গ্ৰন্থখন সংকলিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে নৱবৈষ্ণৱ ধৰ্মক কোনজন ৰজাই ৰাজধৰ্ম বুলি স্বীকৃতি প্ৰদান কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নৰনাৰায়ণে। নেক্সট কুৱেশ্যনটো হৈছে হেম বৰুৱাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পছোৱা অৰ্থাৎ হেম বৰুৱাই পছোৱা আলোচনীখন সম্পাদনা কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে নৱগ্ৰহ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰাজেশ্বৰ সিংহ অৰ্থাৎ ৰাজেশ্বৰ সিংহই নৱগ্ৰহ মন্দিৰটো নিৰ্মাণ কৰিছিল আজিৰ ভিডিঅ'ৰ অন্তিমটি প্ৰশ্ন হৈছে হৰ্ণবিল কোনখন ৰাজ্যৰ জাতীয় উৎসৱ এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নাগালেণ্ড এটি নতুন ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ